ফাৰ্ষ্ট টাইম মানে এইটো দিয়ে এয়া কৰা হয় আৰু কণী আৰু এইটো শাক তাৰপিছত আৰু সেই গছ গছবিলাকত খেৰ যে থাকে তাই দি আহি দিওঁ খাই দিওঁ ইয়াতে আমাৰ কাৰণে বনাই আছোঁ মানুহজন আহি পাইছে মই খাব দিলোঁ ৰৌ মাছ আনিছে বজাৰৰ পৰা বেলেগ মাছ মানে তেনেকৈ নাখায় ভুকুৱা চুকা মোক কৈছে ভুকুৱা খাব নেকি কিন্তু মই খালে কি হ'ব তেখেতে নাখালে ভাল নালাগে আৰু চিতলটো এইবিলাক নাখায় অকল ৰৌ মাছহে খায় সেইকাৰণে এটা ৰৌ মাছ আনিছে আজি উৰুকা বুলি খাব আৰু তেনেকৈ দেখাম ৰ'ব আপোনালোকক হেল্ল' ক'ত আছে আপুনি আপুনি খিনাই গৈছে দেখোন খিনাই গৈছে দেখোন গুচি গ'লা আজি মই চুলিখিনি ফণিওৱাই নাই কিবা জংঘলী টাইপ হৈ আছে ভাত খাবা হাই এভৰিৱান মাস্কখন খুলি লওঁ আমি অকণমান ফুৰিব যাওঁ এতিয়া চাৰিআলিৰ পৰা আহোঁ পুৰা চৰ্দি লাগি আছে বতাহ লাগি আৰু আজি বেছি হ'ব কিয় খং উঠি আছে আপোনাৰ আমাৰ ৰাস্তাৰ একদম অৱস্থা বেয়া হৈ গৈছে বোলে মাটিৰ ৰাস্তা যে সেইকাৰণে আমাৰ আকৌ এইটোৱে ভালে আছে সন্মুখৰটোৱে বন চোন আছে কাৰণে বিৰাট ঠাণ্ডা মাস্কখন লগাই লওঁ ৰাস্তাটো হ'বকে বিয়া আমাৰ বিয়া হৈ গ'ল আব্বাই কৈ আছিলে বিয়াৰ আগতে ৰাস্তা হ'ব হেল্ল' আহি দিওঁ চাহ খাই দিয়ক আমি চাৰিআলি আহিয়ে প্ৰথমতে সোমালোঁ বজাৰত মানে দুটামান বস্তু ল'ব লগা আছিলে সেইকাৰণে ফাৰ্ষ্টে বজাৰতে সোমালোঁ আমি আহিয়ে মই দেখা পালোঁ মাকৈ মই মানে মাকৈটো বহুত বেছি ভাল লাগে ঠাণ্ডাৰ দিনততো আৰু ক'বই নালাগে সকলোৱে ভাল পাই চাগে দৈ নেকি হেল্ল' এভৰিৱান আমি বজাৰৰ পৰা আহিলোঁ অলপ আগত আৰু চাহ খালোঁ মানে ইমান ঠাণ্ডা বহুত ঠাণ্ডা দিছে আজি পূৰা কুঁৱলী পৰিছে অলপ চব্জি কিনিলোঁ মানে মটৰ বিলাহী তাৰপিছত গাজৰ কিবা কিবি এনেকৈ বহুত চব্জি বজাৰ কৰা গ'ল তাৰপিছত দৈ ক্ৰীম আৰু জোল মিঠাই যে এইটো কিনিলোঁ অলপ তাকে এইবিলাক বজাৰ কৰি থাকোঁতে দেৰি হৈ গ'ল আৰু আহি পালোঁ 8:30মান বজাত চাগে এতিয়া 9টা বাজিব 10 মিনিটমান বাকী আছে ভাবিছোঁ আমাৰ লগত ভাতটোৰ মানে যোগাৰ কৰোঁ আৰু আজি মানে বাহিৰত একো বনোৱা হোৱা নাই কাৰণ বহুত ঠাণ্ডা বহুত পূৰা কুঁৱলী একদম একো দেখাই নাপায় আৰু আব্বাও নাই কিবা মানে এই ট্ৰেইনৰ যে গণ্ডগোল হ'ল নিউজত চাগে পাইছে আপোনালোকে তাকে ৱেষ্ট বেংগল যাব লগা হৈ গ'ল এই জিএমৰ লগত তেনেকৈ একচুৱেলি ঘটনাটো যিহেতু মানে উৰুকাৰ দিনাই হৈ গ'ল হ'লে আব্বাৰ মানে ডিউটি আছিলে ন তো অফিচৰ পৰা মানে বাহিৰে পঠাই দিলে জিএমৰ লগত মানে জেনেৰেল মেনেজাৰৰ লগত যাব লগা হৈ গ'ল সেইকাৰণে আব্বাক ক'লোঁ মই যে এটা ভিডিঅ' কৰি আনিব যাতে অকণমান আপোনালোককো দেখুৱাব পাৰোঁ মানে বহুত বেয়া চিটুৱেশ্যন আছিলে আৰু আব্বাই কৈছে তেনেকৈ আৰু आराम से हेलो अरे आराम से निकलने दो এই ৰঙা ট্ৰেইনখন যে দেখিছে এইখন দি আচলতে যিবিলাক মানে ডাব্বাবিলাক তলত পৰি গৈছিলে ৰেলৰ সেইবিলাক মানে উঠাই সেইখন দি কেৰেং বুলি কয় তেনেকৈ আৰু আশা কৰোঁ আপোনালোকে বুজি পাব আৰু মোৰ ভিডিঅ'টো দিয়াত মানে বহুত দেৰি হৈ গ'ল মোৰ যে গা বেয়া হৈ আছিলে হ'লে মানে এডিটিং কৰিব একেবাৰে মন যোৱা নাছিলে আৰু আশা কৰোঁ আপোনালোকে বুজি পাব যদিহে ভিডিঅ'টো ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত নতুনকৈ আহিলে কোনোবাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব সেইকাৰণে আজি আমি অকল ৰাতি মাছে খাম এতিয়া হাঁহ চাহ এতিয়া একো নাই আৰু কালিলৈকে খাম দিনত কেৰাচীয়া হাঁহ এটা ব্যৱস্থা কৰিছোঁ কালি দিনৰ কাৰণে আৰু শুনা কিবা কবি নেকি
মা আন্ধাৰ হৈ আছে আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো এতিয়া আমি ৰন্ধা বঢ়াত লাগি যাওঁ কাৰণ ঠাণ্ডা আৰু যিমান ৰাতি হয় ইমান ঠাণ্ডা মানে বেছি হৈ থাকে আৰু এটা বস্তু আমাৰ ফালে অকমান বিহু বুলি ক'লে অলপ বেলেগ নিয়ম থাকে হা মানে আমি ৰাতিপুৱা টাইমত কণী খাওঁ আৰু এইটো শাক যে আমি হেলাইচি শাক বুলি কওঁ তিতা কণী আৰু এইটো শাক খাওঁ মানে ব্ৰাছ কৰিয়ে মুখখন ধুই মানে অকল ফাৰ্ষ্ট টাইম মানে এইটো দিয়ে ইয়া কৰা হয় আৰু কণী আৰু এইটো শাক তাৰপিছত আৰু সেই গছবিলাকত খেৰ যে থাকে তাইদি মানে গছবিলাকত আমি বান্ধো মানে কিছুমান যদি গছত মানে ফল চল নালাগে বুলি বিহুৰ টাইমত লাগ কৰি দিলে লাগে আৰু এইবিলাক নিয়ম কৰা যায় আৰু আমি গাঁৱৰ আৰু সেইকাৰণে গাঁৱৰ কিছুমান চব গাঁৱৰে কিছুমান নিয়ম থাকে ন বেলেগ তেনেকৈ কৰা যায় দেখাম বাৰু কালি ৰাতিপুৱা কি কৰোঁ কি খাওঁ ঠিক আছে চাই থাকিব ভিডিঅ' চাওকচোন তিতা এইটো হেলাইচি শাক বুলি কয় এতিয়া এইটো বাচিব লাগিব আৰু মানে শাকটো যে আমি মানে ৰাতিপুৱা নবনাওঁ এতিয়াতে বনাই মেলি কণী চণী বইল কৰি থৈ দিওঁ ৰাতিপুৱা জাষ্ট খাওঁহে ৰাতিপুৱা একো বনোৱা মেলা কাম কৰা নহয় মানে ঠাণ্ডা বাহিয়া কৰি কেনে খাই দিওঁ আৰু আমি এতিয়া ভাত বনাই আছোঁ 10:15 হৈয়ে গ'ল এইফালে বহাই থোৱা আছে আমাৰ কাৰণে বনাইছোঁ ফ্ৰাই নকৰাকৈ আৰু দুটামানৰ কাৰণে ফ্ৰাই কৰি কেনে ইয়াতে আমাৰ কাৰণে বনাই আছোঁ বিলাহী আৰু মটৰ দি ফ্ৰাই নকৰাকৈ ইয়াতে ভাত